हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে আৰু মোটামুটি আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আশা কৰিছো ভিডিওটো হেকলৈকে চাব স্কিপ নকৰাকৈ আপোনালোকক এটা কথা কম আপোনালোকে ভিডিওটো চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে প্লিজ নিজৰে কোনোবা বুলি চেনেলটো সাবস্ক্ৰাইব কৰি দিবচোন জলদি জলদি 1k হয় বা কিজানি আপোনালোকৰ কাৰণে ভিডিও বিলাক বনাইছো আৰু আপোনালোকে আগৰ ভিডিও কিটা দেখিলে আমি নতুন গাড়ী ললো তাতে এতিয়ালৈকে বিশেষ তেনেকুৱা একো ভিডিও বনাব পৰাই নাই কলৈকো যোৱাই নাই কাৰণ ইমানেই বতৰ বেয়া গাড়ী লোৱা দিন ধৰি মানে কন্টিনিউ বৰষুণ দি আছে এবাৰ যদি গাড়ীখন লৈ ওলাই গৈছো আকৌ ঘূৰি আহি পোৱা লগলকে গাড়ী মানে ধুব লগিয়া অৱস্থা আৰু নতুন গাড়ীখনত দিয়কচোন অনবৰতে বোকাচপা লাগি থাকিলেও ভাল নালাগে সেইকাৰণে কলৈকো যোৱাই নাই যাম আৰু ক'বলৈ গ'লে আপোনালোকে তাৰ ভিডিও পাব আৰু এইকেইদিন অলপ ব্যস্ত হৈ আছো কাৰণ আগত আহি আছে এটা স্পেচিয়েল দিন মানে কৈ দিওঁ আৰু আগষ্টৰ 9 তাৰিখে ছোৱালী বাৰ্থডে আছে আৰু তাৰ কাৰণে অকণমান আমি সব ব্যস্ত হৈ আছো আৰু বিশেষ আয়োজন একো নাই মোটামুটি আৰু সৰুকে অকণমান আয়োজন কৰিছো আৰু আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিও বিলাক চাইছে 1k হক মোৰ কাৰণ 1k ভিউজে হক মোৰ কাৰণে মানে হেয়াই যথেষ্ট আৰু আশা কৰিছো আপোনালোকে মৰম দিব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভাল পালে লাইক এটা কমেন্ট এটা কৰিব আৰু দুগৰা কিমান ভিউৱাৰ্ছে মোক মানে তলত কমেন্ট কৰিছে যে হোম টুৰ দিবা হোম টুৰ বাৰু আহিব দেৰি আছে অকণমান দেৰিকে দিম বাৰু আৰু হোম টুৰনো কি চাব আৰু এনেই নৰ্মেল ঘৰ এটাতে থাকো আমি বিশেষ চাবলগীয়া একো নাই নহয় ঠিক আছে আশা কৰিছো ভিডিওটো হেকলৈকে চাব কি কৰো কি নকৰো তেনেহলে বলকচোন ভিডিওটো আজি আৰম্ভ কৰো আৰু কোৱা তাৰ পাছত আকৌ এয়া কি হয় উৎপাত কৃষ্ণ কোৱাৰ পিছত আকৌ কোৱা এয়া কি বাঁহী বজাইছ আৰু এইফালে মই কৰি ললো পেট পূজা যেহেতু পেট পূজা মেইন আৰু এইফালে দেখিছেনে আমাৰ গাড়ীখন ধুৱাই থাকিবলগীয়া হৈছে মানে এনি টাইম ধুৱাই থাকিবলগীয়া হৈছে আৰু এবাৰ ওলাই গ'লে কি হ'ল বেটা মাইণ্ডা কি মাৰিছে বাপেকক মানে মাইণ্ডা বুলি মাতে মই যে মাতে মাজে মাজে মাতো তাই মানে সেইকাৰণে মাইণ্ডা বুলি মাতে অ দেহা তুমি কি কৰিছা হা দেহা চি কি এইবোৰ কি বাবলছ ৱাও আহা আহা গাড়ীখন ধুৱাচোন কেনেকৈ ধুৱাইছে এয়া সেয়া আমাৰ ভানুমতি এইফালে এনি টাইম ধুয়ে থাকে আৰু নতুন গাড়ীখন পাই পুৰণা গাড়ীখন একদম মানে পাহৰি থাকিলে আৰু এইফালে এইবোৰ যে একদম মন নকৰিব আমাৰ এইটো গেৰেজ বুলি ক'ব পাৰি আৰু এইফালে ট্ৰেক্টৰ আৰু এখন ট্ৰেক্টৰ ওলাই গ'ল কামৰ কাৰণে এইবোৰ চাফা কৰি লাভ নাই এবাৰ আহিব আকৌ বোকা লৈ আহিব আকৌ যাব মানে এইবোৰ লেতেৰা হৈয়ে থাকে আৰু এইবিলাক তেতিয়া আপোনালোকে মন নকৰিব আৰু এইফালে গাড়ীখন ধুৱাই আছে মিষ্টাৰে আৰু ছোৱালী এইফালে দেখিছেনে যিমানেই লেতেৰা খেলিবলৈ পায় সিমানেই ভাল পায় মানে এয়া খেলি আছে অ দেহা এইফালে হাই কোৱা এই এইফালে চাই কোৱা অঁ গুড গাৰ্ল আৰু নতুন বস্তুটোৰ মৰমটো বেলেগে আৰু তাতোতকৈ এই পুৰণা বস্তুটোৰ মৰমটো বহুত বেছি বেলেগ হয় নহয় আপোনালোকে নিজেই কওকচোন বাৰু গতিকে এই গাড়ীখনৰ মৰমটো বহুত বেলেগ আৰু কি ক'ম আৰু এইখনতে বহুত ঘূৰিছোঁ ন বহুত ঘূৰিছোঁ আৰু সেইকাৰণে এইখন বেছি ভাল লাগে মোক ক'বলৈ গ'লে সেইখনো ভাল লাগে কিন্তু এইখন মোৰ বেছি ভাল লাগে বাপেকে যিমান ঘূৰিছে ছোৱালীও সিমানেই ঘূৰিছে অ দেহা দেহা হাই কোৱা বোলে হাই কোৱা ধুনীয়াকৈ ছাবস্ক্ৰাইব মাই চেনেল কোৱা কৈছে আৰু আপোনালোকে চাব নেকি ভিডিঅ' ট্ৰেক্টৰ ভাৰ্চেছ জিমনি কেনেকুৱা লাগিব মানে চাই যদি কমেণ্টত ক'ব ট্ৰেক্টৰ ভাৰ্চেছ জিমনি দুইখন পথাৰত নমাই দিম ঘুলু বাবুলছ সেয়া নট ডেডি বাবুলছ আৰু এইফালে চাওকচোন আমাৰ ঘৰৰ সন্মুখতে ইমান ধুনীয়া হৈ আছে দেখিবলৈ জেগাটো এই মাটিবোৰ ৰুলে যে আচলতে সেইকাৰণে সেউজীয়া হৈ আছে সেই সেউজীয়াবোৰৰ লগত বৰষুণ আহোঁ নাহোঁ এই ডাৱৰখিনিৰ সৈতে সেই সময়ছোৱা যে মানে বহুত ধুনীয়া হৈ আছিলে সেইকাৰণে ভাবিলোঁ অকণ ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখুৱাওঁ এইফালে গাড়ী ধুই হ'বলেই হ'ল আৰু সদায় এনেকৈ চাফ চিকুণকৈ ৰাখিব লাগে বস্তুবিলাক মোৰ ভাল লাগে আৰু ইফালে বতৰ বেয়া এইকেইদিন একেৰাহে বৰষুণ দি থকাৰ কাৰণে জেগাবোৰ বহুত বেছি পিছল হৈ গৈছে আৰু গাড়ী ধুই হ'ল তাৰ পাছতে আমি ভাবিলোঁ ফুলনি থানলৈ যাওঁ বুলি আৰু আমাৰ ঘৰৰ ওচৰতে আছে ফুলনি থান বেছি দূৰ নহয় নতুন গাড়ী লোৱাৰ পিছত একো কৰা হোৱাই নাই তাতে আমি শৰাই এনেকৈ আগবঢ়াই সেৱা কৰিলোঁ তাৰপাছত আমি ওলাই গ'লোঁ পেহী ঘৰলৈ বুলি সেয়া ভিডিঅ' কৰা নহ'লেই পেহী ঘৰৰ পৰা অকণমান আঁতৰতে আছে ষ্টেচন আমি তালৈকে বুলি এনেই এপাক ওলাই গ'লোঁ তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আপোনালোকক পুনৰ লগ পাম মোৰ এটি নতুন ভিডিঅ' তেনেহ'লে আজিলৈ আহোঁ